নমস্কাৰ কলিজাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ভালে আছে কাৰণে মোৰ ভিডিঅ'টো চাই আছে। মই যে আপোনালোক কম লেতেৰা দুনিয়াৰ লেতেৰা পৃথিৱীৰ মানে কিছুমান সদায় ডেইলি লাইফত মানে ঘটি থকা দুটামান কথা কম। সদায় প্ৰত্যেকজন জীৱনৰে মানে নিজৰ জীৱনত এনেকুৱা ঘটনা পৰিঘটনাবিলাক হৈ থাকে আৰু মই মোৰ ভিডিঅ'ত তেনেকুৱা ঘটনাবিলাকে লৈ আহোঁ। তেতিয়াহ'লে তাড়াতাড়ি আমি কোনো ব্ৰেক চেক কটো নামাৰি চিধাই আমি ভিডিঅ'টোৰ মাজত চিধাই গুচি সোমাই যাওঁ। আপোনালোকে সকলোৱে কাবাক নহয় কাবাক বিশ্বাস কৰে। বিশ্বাস কাক কৰে? নিজৰ একদম আপোন মানুহখিনিক বিশ্বাস কৰে, যাৰ ওপৰত মানে কি নিজৰ ঘৰৰ মানুহখিনিক বিশ্বাস কৰে বা নিজৰ একদম যিখিনি আপোন মানুহ সেইখিনি মানুহক আপোনালোকে ভালদৰে বিশ্বাস কৰে। আৰু যিখিনি চিনি নাপায় সেইখিনিক বিশ্বাস কৰাৰ কথাই নাই, কেতিয়াও বিশ্বাসে নকৰে। গতিকে আপোন মানুহখিনিক আপোনালোকে সকলোৱে বিশ্বাস কৰে, ময়ো বিশ্বাস কৰোঁ আৰু আপোনালোকেও সকলোৱে বিশ্বাস কৰে। কিন্তু সেই আপোন মানুহবিলাকে কেতিয়াবা বিশ্বাসঘাতক কৰে। বিশ্বাসঘাতক কিয় কৰে? বিশ্বাসঘাতক কৰে কি নিজৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে, নিজৰ স্বাৰ্থৰ কাৰণে বিশ্বাস কৰে, নিজৰ ফাইদাৰ কাৰণে বিশ্বাসঘাতক কৰে। নিজৰ কিবা এটা লাভ হ'ব সেইকাৰণে বিশ্বাসঘাতক কৰে। আৰু সেই বিশ্বাসঘাতক কোনে কৰে? নিজৰ আপোন মানুহখিনি, যাক বিশ্বাস কৰোঁ আমি, আপোন মানুহখিনিয়ে আকৌ সেই পিছফালৰ পৰা বাম্বুটো ভুলকৈ বাঁহডাল খুমেই দিয়ে। সেইকাৰণে মই কৈছোঁ এই দুনিয়াখন একদম লেতেৰা, এই পৃথিৱীখন একদম লেতেৰা। মানুহ চিনি পোৱাটো আজিকালি টান। আজিকালি নহয়, আজিকালি বেছি, আগতেও আছিল কিন্তু আজিকালি আৰু বেছি হৈ গৈছে মানুহক চিনি পোৱাটো। মানে যাক মই আপোন বুলি ভাবোঁ সিয়ে আপোনাক বাম্বুটো সোমাই দিয়ে, ভুলকৈ বাঁহডাল পিছফালৰ কটিত সোমাই দিয়ে। ইয়াৰ পৰাই আপোনালোক কেনেকৈ বাচিব? ইয়াৰ পৰা নিশ্চয় বাচিব লাগিব। ইয়াৰ পৰা বাচিবলৈ হ'লে আপুনি নিজকে মানে কি চম্ভালি চলিব লাগিব। কেনেকৈ এতিয়া চম্ভালি চলবি মই কৈ আছোঁ, কেনেকৈ নিজে মানে কি একদম চম্ভালি নিজে ইয়াৰ পৰা চম্ভালি চলিবাক লাগি নিজে মানে কি বিশ্বাসঘাতৰ পৰা ৰক্ষা পাবলৈ মানে নিজে কি কৰিব লাগিব? নিজৰ কিছুমান কথা আছে, চিক্ৰেট কথা, মানে গোপনীয়তা যাক কয়, নিজৰ এই গোপনীয় কথাবিলাক মানে কাকো ক'ব নালাগে, কেতিয়াও কাকো ক'ব নালাগে। যদি আপুনি এই নিজৰ গোপনীয় কথাটো কাৰোবাক কৈ দিয়ে তেতিয়াহ'লে আপোনাক সেইজন মানুহ কেতিয়াবা আপোনাৰ লগত কিবা হ'লেও মানে কি কিবা এটা মতানৈক্য হ'লে আপোনাক তেতিয়া ক'ব যে মই ক'ম নাই এইগিলা কথা, মোক বিশ্বাসত কৈছে, মই আৰু বেলেগক কিয় ক'ম। সেই মানুহজনৰ লগত আপুনি যেতিয়া অলপমান কিবা তুৰমুৰ অলপ সংঘৰ্ষ হ'ব তেতিয়া সেই মুহূৰ্ততে সেই মানুহজনে বিশ্বাসঘাতক কৰি দিয়ে। বিশ্বাসঘাতক কৰি দিলে আপোনাৰ মনটো অন্তৰটো দুখেৰে ভৰি পৰে। তাক মই বিশ্বাসত কথাষাৰ কৈছিলোঁ, সি এনেকুৱা কৰি দিলে, সিয়ে কৈ দিলে কথাখিনি। গতিকে আপোনালোকে মনৰ কথা কেতিয়াও কাকো নক'ব, যিমান যি নহওক নিজৰ মনৰ কথাখিনি নিজতে ৰাখি যাব আৰু নিজৰ গোপন কথাখিনি কাকো নক'ব। আৰু যদি আপুনি নিজৰ গোপন কথা কাৰোবাক কৈ দিয়ে তেতিয়াহ'লে আপোনাৰ পদে পদে বিপদ আছে। মানে কোন মুহূৰ্তত কেতিয়া বিপদ আহে আপোনাৰ কোনে মানে নিজে গম নাপাব, কোন মুহূৰ্তত কেতিয়া বিপদ আহিব। গতিকে আপোনালোকে বিশ্বাসৰ কথা কাকো নক'ব। এই দুনিয়া একদম মাদাৰচুদ দুনিয়া। গতিকে এই বিশ্বাস কৰা শব্দটো কাৰো ওপৰতে আকৌ বিশ্বাস নকৰিব। বিশ্বাস কৰা শব্দটো আপোনাৰ পৰা আঁতৰাই দিয়ক, গম পালে? আৰু আজিকালি চব বস্তু নিজকে লাগে। গতিকে কাৰো স্বাৰ্থত, কাৰো একো হেৰিত কাকো আপোনালোকে মনৰ কথা খুলি নক'ব। ভাল পোৱাই হওক বা আপোনাৰ ঘৰুৱা সমস্যাই হওক বা কিবা কিবি আৰু এইবিলাক কাকো। আৰু আমাৰ এখন দুনিয়াৰ আৰু এটা লেতেৰা কথা কি জানানে? লেতেৰা কথা মানে এইটো একদম প্ৰেক্টিকেল লাইফৰ লেতেৰা কথা মই কৈ আছোঁ। মোৰ ভিডিঅ'ত প্ৰেক্টিকেল কথাগিলাই পায়। মানে কি আপোনাৰ যেতিয়া 12ৰ পৰাই ধৰ আপোনাৰ 26 বছৰ হয়, 12ৰ পৰাই 26 বছৰ বয়সৰ ভিতৰত যদি আপুনি প্ৰেম নকৰে, কাকো যদি কোনো আপি চাপি বা আপিয়ে হওক আপাক বা আপিয়ে আপাক ভাল নাপায়, যদি মানে প্ৰেম নকৰে যদি কোনেও কাকো তেতিয়াহ'লে আপোনাৰ জীৱনটো সুন্দৰ হ'ব। সুন্দৰ কেনেকৈ হ'ব? এতিয়া আপুনি কাকো ভাল নাপালে চাব, মই কৈ আছোঁ। আপুনি যদি কাৰোবাক ভাল পায়, আপুনি 12ৰ পৰাই যিখিনি আপোনাৰ 26 বছৰ বয়সৰ এইখিনি বয়সৰ ভিতৰত কাৰোবাক যদি আপুনি ভাল পায় তেতিয়াহ'লে সেইখিনি সময়ত আপুনি জীৱনৰ লক্ষ্য মানে কি মই কি হ'ম, কি কৰিম, কেনেকৈ মই লাইফটো চলিম, সেইখিনি সময়ত আপোনাৰ মেণ্টেলিটিটো মানে কি সেইটোত ফ'কাছ কৰে, মই কি হ'ম কি নকৰিম। যদি আপুনি কোনোবা ছোৱালী এজনীক বা ভাল পায় বা ল'ৰা এজনক কোনোবাই ভাল পায় তেতিয়াহ'লে কি হ'ব? আপোনাৰ সেইটো বস্তু কমপ্লিট ডাইভাৰ্ট হৈ যাব, মানে কি ভাল পোৱাত সোমাই যাব। আৰু ভাল পোৱাত সোমাই যোৱাৰ পিছত 26-27 বছৰত ধোকা খাই বা কিবা খাই ভালকে ভাল পাই থাকিলেও আপোনাৰ জীৱনত যে কি বহুত কাম কৰণীয় আছে, কৰিবলগীয়া কাম আছে, সেইবিলাক আপোনাৰ মাইণ্ডৰ পৰা ডাইভাৰ্ট হৈ যায়। সেইবিলাক যেতিয়া মাইণ্ডৰ পৰা ডাইভাৰ্ট হৈ যাব আপোনাৰ জীৱনটো একদম অন্ধকাৰ হৈ যাব, একদম টোটেলি অন্ধকাৰ হৈ যাব। বুজি পাইছে মই কি কৈছোঁ? আপোনালোকে টোটেলি অন্ধকাৰ হৈ যাব। গতিকে আপুনি 12ৰ পৰাই এই 26 বছৰ বয়সৰ ভিতৰত এইখিনি সময়ত আপুনি ভাল চাল নাপাব। আপুনি নিজে কি কৰিব, নিজে কেনেকৈ সুন্দৰকৈ জীৱনটো উপস্থাপন কৰিব, নিজে সুন্দৰকৈ কেনেকৈ চলাই নিব, সেইখিনিত ফ'কাছ দিয়ক। আপি চাপি এইগিলা 26 বছৰৰ পিছত দিয়ক। বা আপিগিলাকৰ কথা বেলেগ বাৰু, আপিগিলাক 20ৰ পৰা সেইফালে বিয়াই হয়, তথাপি আপাগিলাকক কৈছোঁ মানে কি সেইখিনি সময়ত নিজৰ জীৱনটো একদম গাছৰ ওপৰ সমান ওখ কৰি কেনেকৈ নিব পাৰি সেইটোত ফ'কাছ কৰক। এইগিলা আপি চাপি বা এইগিলা বিশেষকৈ আপি, বেলেগ কাম ভাং মদ খালিও ইমানখিনি নহয়। যদি আপি চাপি এই সময়খিনিত ভাল পোৱা যায়, আপি ভাল পালি
মানে কি তোৰ মাইণ্ডটো বেয়া হৈ যায়, একদম ডেমেজ হৈ যায় মাইণ্ডটো। মানে কি এন্দুৰে যেনেকে তলে তলে মাটি খান্দি থাকে সেনেকৈ আপোনাৰ মাইণ্ডটো খুলি খায় আৰু আপুনি পিছত একো কাম কৰিব নোৱাৰা হয়, আপোনাৰ জীৱনত উন্নতি কৰিব নোৱাৰা হয়। পঢ়া ক্ষেত্ৰত পঢ়া সময়টো 12ৰ পৰাই ধৰ 26 বছৰে ধৰিলো, পঢ়াৰ সেই সময় সেইটো আপোনাৰ বৰবাদ হ'ব। মইতো নকওঁ যে ভালকে পঢ়িলে চাকৰি কৰিম বা ভাল কিবা এটা নহয়, ভালকে পঢ়িও আজিকালি একো নাই, চাকৰি গিলা আজিকালি আশা কৰি লাভ নাই। নিজে কিবা এটা কৰিব লাগিব, নিজে কিবা এটা কৰাৰ মাইণ্ডটো আপোনাৰ সেইখিনি সময়তে হয়। 12ৰ পৰা 26 বছৰ বয়সতে আপোনাৰ নিজৰ মাইণ্ডটোকে মানে কি ডেভেলপ হয়, আৰু সেই ডেভেলপটো মানে আপুনি সৎ পথত সৎ কামত লগালে আপোনাৰ জীৱনটো সুন্দৰ হ'ব। গতিকে আপুনি ভাল চাল এইগিলাখান নাপাব, পৰাপক্ষত এইখিনি সময়ত নাপাবই, গম পাইছে নহয় কি। গতিকে এনেকুৱা ডেইলি লাইফৰ মানে কি একদম লেতেৰা দুনিয়াৰ কিছুমান সঁচা কথা প্ৰতিদিনে পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থব। মই প্ৰতিদিনে আপোনালোকৰ মাজলৈ এনেধৰণৰ ভিডিঅ'বিলাক লৈ আহিম। গতিকে আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰোঁ, আকৌ এনেকুৱা ধৰণৰ ভিডিঅ' এটা লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই, ধন্যবাদ।